প্ৰেম বুলিলে কেৱল এজন মানুহৰ লগত বন্ধন নহয়। প্ৰেম হৈছে এক অনুভৱ যি আপোনাক ভিতৰৰ পৰা সুন্দৰ কৰি তোলে। প্ৰথমতে নিজৰ প্ৰতি মৰম কৰিব শিকক। নিজকে মৰম কৰিলে আনক শুদ্ধ ৰূপে মৰম কৰিব পাৰিব। প্ৰেমত বিশ্বাস বেছি জৰুৰী। বিশ্বাস নোহোৱাকৈ কোনো সম্পৰ্ক দীঘলীয়া নহয়। অহংকাৰৰ ঠাই প্ৰেমত নাই। অহংকাৰ এৰিলে প্ৰেম দীঘলীয়া হয়। প্ৰিয়জনক সময় দিয়ক। প্ৰিয়জনৰ সৈতে কথা পাতিবলৈ শিকক। সন্মান বেছি গুৰুত্বপূৰ্ণ। প্ৰেম কেতিয়াও ব্যৱসায় নহয়। এয়া মাথোন আত্মাৰ বন্ধন। হৃদয়খন চাফা ৰাখক, ভাল চিন্তাৰে ভৰপূৰ কৰি ৰাখক। নিশ্চয় এদিন আপোনাৰ প্ৰেম সুখৰ হ'ব।